মই এদিনত কি খাওঁ ফেট লছৰ কাৰণে আজি দেখাম। ৰাতিপুৱা শুই উঠি মই ড্ৰাই ফ্ৰুটছ খাওঁ, তাৰপিছত এনেকৈ ডাঙৰ বটল এটাত পানী ভৰাই লওঁ আৰু চিয়া চিডছ। তাৰপিছত ব্ৰেকফাষ্টত কণী, মাছৰুমছ আৰু ফ্ৰুটছ। তাৰপিছত বলক লাঞ্চ বনাওঁ। লাঞ্চৰ কাৰণে টফু এনেকৈ কাটি লৈছোঁ। টফু প্ৰ'টিনছৰ কাৰণে বহুত ভাল, বহুত প্ৰ'টিনছ পায়। তাৰপিছত তেল দি লৈছোঁ, তেল অকল হাফ টি স্পুন দিছোঁ। বেছি তেল দিলে কি হয়, তেলত বহুত কেলৰিজ থাকে, সেইটো কাৰণে অলপমান কমকৈ খাব, মডাৰেটলি খাব। তাৰপিছত এনেকৈ দি পেনত অলপমান নিমখ দিছোঁ, ফ্ৰাই কৰিবলৈ কাৰণে থ'লোঁ। তাৰপিছত ফ্ৰেঞ্চ বিন কাটিম, এইকেইটাও মই ফ্ৰাই কৰিম। এতিয়ালৈকে চাই লওঁ আমাৰ টফু ফ্ৰাই হ'লনে, হৈ গ'ল। তাৰপিছত অলপমান তেল দিম, আকৌ হাফ টি স্পুন। তাৰপিছত ফ্ৰেঞ্চ বিন অলপমান ফ্ৰাই কৰি ল'ম, তাত দিম নিমখ। তাৰপিছত অলপমান তিল দিম, এতিয়া ফ্ৰাই কৰিবলৈ থৈ দিম। এইটো হয় মোৰ লাঞ্চ। মই গাজৰ ফ্ৰাইজ বনাইছিলোঁ, খাই বহুত ভাল লাগিলে। লগতে দৈ লৈ লৈছোঁ। তাৰপিছত স্নেক্সৰ কাৰণে খালোঁ এইটো চানা, খাই লৈ অলপমান দেৰিকৈ কফি খালোঁ গাখীৰ লগত, বেছি নাই খোৱা, অলপমান। তাৰ পিছত ডিনাৰ হয়, দাইল ভাত, তাৰপিছত চিকেন, দৈ আৰু আচাৰ মায়ে বনোৱা। মই ট্ৰাই কৰোঁ ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰত প্ৰ'টিন এড কৰা আৰু এটা বেলেঞ্চ ডায়েটত খোৱা। আৰু ৰাতি খালোঁ